অনুষ্ঠান আৰম্ভ কৰিব। মৰমত মাতিছো তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাকৰ মনি। শিখৰ খাম চাদা খাম, চুলাই খাম গেলা খাম, মোলৈ যদি নিদিয়ে বিয়া পলুৱাই লৈ গুচি যাম। ধন্যবাদ ধন্যবাদ কবৰস্থান বিহুবলীয়া ৰাইজক। ধন্যবাদ ডিজেল আৰু বল্টু। এতিয়া আমি আহিছোঁ কৌতুকৰ মাজলৈ। মই পোনপ্ৰথমে আগবাঢ়িছোঁ ডিজেলৰ ফালে। মই ডিজেলক প্ৰশ্ন সুধিম, তুমি লগে লগে উত্তৰ দি যাবা। ঠিক আছে ছাৰ। ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল? ছাৰ ৰেডিঅ' আৱিষ্কাৰ কৰিছিল দেউতাৰ কণীয়ে। কি ক'লা? দেউতাৰ কণী? হয় ছাৰ, দেউতাৰ কণী। আৰে গাধ, ৰেডিঅ' আৱিষ্কাৰ কৰিছিল মাৰকণীয়ে। ছাৰ আমাৰ ঘৰত মা নাই, সেইকাৰণে দেউতাৰ কণীয়ে আৱিষ্কাৰ কৰিছে। এইবাৰ কোৱাচোন অসমীয়া কাক বোলে? যিবিলাক মিয়া মানুহে অসমত খেতি বাতি কৰি খাই তাকে অসমীয়া বোলে। ডিজেল, তুমি অংককেইটা শিকি আহিছা? হয় ছাৰ। এক ডজন কলৰ দাম যদি 60 টকা হয়, 4টা কলৰ দাম কিমান? ছাৰ এক ডজন কলৰ দাম 60 টকা হ'লে 4টা কলৰ দাম কিমান এইটোৱে সুধিছে। এইটো উত্তৰ মই পাৰিম ছাৰ। কোৱা তেনেহ'লে 4টা কলৰ দাম কিমান? ছাৰ কি কল আছিল, আঠিয়া কল নে জাহাজী কল? ধৰি লোৱা জাহাজী কলে আছিল। ছাৰ ভালকে চিন্তা কৰি কওক, জাহাজী কল আছিল নে মালভোগ কল আছিল? কোৱা জাহাজী কল আছিল। ছাৰ কলৰ ভিতৰত গুটি আছিল নে? আৰে মূৰ্খ, জাহাজী কলত গুটি থাকে নেকি? গুটি নথকা কল। ছাৰ 4টা কলৰ দাম ক'ব লাগে ন? 4টা কলৰ দাম কিমান? ছাৰ কল পকা আছিল নে কেঁচা আছিল? কল পকা আৰু কেঁচা লগত কোনো কথাই নাই। 4টা কলৰ দাম কিমান হ'ব ক? ছাৰ পকা কলৰ বেলেগ দাম, কেঁচা কলৰ বেলেগ দাম, সেইকাৰণে সুধিছো। ধৰি লোৱা পকা কল আছিল। ছাৰ 4টা কলৰ দাম ক'ব লাগে। হয়, 4টা কলৰ দাম কোৱা। ছাৰ কলটো ৰ'দৰ আছিল নে ছায়াৰ আছিল? ই দেখোন আজি মোৰ মাথাটো গৰম কৰি দিব। ধৰি লোৱা ৰ'দৰ কল আছিল। ছাৰ মই 4টা কলৰ দাম ক'ব 4টা লাগে। কলৰ দাম ক'ব লাগে। ছাৰ গছত থকা কল আছিল নে কাৰ্পেট দি পকোৱা কল আছিল? ইয়াক আজি মই কি প্ৰশ্ন সুধিলো, মোক মাথাই গৰম কৰি দিলে। গছত পকা কল আছিল। তেনেহ'লে কলৰ দামটো বেছি হ'ব অলপ। যিমানেই হওক, 4টা কলৰ দাম কোৱা। 4টা কলৰ দাম, 4টা কলৰ দাম। অ' ছাৰ কল ডাঙৰ আছিল নে সৰু আছিল? ই আজি মোৰ মাথাটো খাব নেকি? কল ডাঙৰ আছিল। কলকেইটা ভাল আছিল নে পচা আছিল ছাৰ? কল ভাল আছিল। এতিয়া 4টা কলৰ দাম কোৱা, তাড়াতাড়ি কোৱা। কলখিনি গছত পকা আছিল, কলখিনি ডাঙৰ আছিল, কলখিনি পচাও নাছিল, তেনেহ'লে 4টা কলৰ দাম 40 টকা হ'ব। মূৰ্খ, 60 টকা ডজন হ'লে 4টা কলৰ দাম 20 টকাহে হয়। ছাৰ কলকেইটা ডাঙৰো আছিল, গছত পকা আছিল আৰু পচা নাছিল, সেইকাৰণে কলৰ দামটো মই ডাবল হিচাপ কৰিলোঁ। এইবাৰ কোৱা মোবাইল মানে কি? ছাৰে আজি মোক কি উল্টা পুল্টা প্ৰশ্ন সুধি আছে। নোকোৱা কিয়? মোবাইল মানে কি? ছাৰ মিছা কথা কোৱা যন্ত্ৰটোক মোবাইল বুলি কোৱা হয়। শুদ্ধ উত্তৰ। এইবাৰ কোৱা SMS কাক বোলে? ঘৰৰ মা দেউতাকক ফাঁকি দি কম্বলৰ তলত মাথাটো সোমাই লৈ মোবাইল টিপি টিপি বয়ফ্ৰেণ্ডৰ লগত কথা পাতাকে SMS বুলি কোৱা হয়। গুড, ধন্যবাদ ডিজেল। শ্ৰদ্ধাৰ কবৰস্থান বিহুবলীয়া ৰাইজ, আপোনালোকে ইমান পৰ ডিজেলৰ কৌতুক অনুষ্ঠান শুনিলে। এইবাৰ মঞ্চলৈ আহি আছে কৌতুক অভিনেতা বল্টু। মঞ্চত এইবাৰ এয়া বল্টু। বল্টু, তুমি বৰ্ণ বিশ্লেষণ জানা? জানো ছাৰ। তেনেহ'লে কোৱা মন্ত্ৰী। মহাযোগ দন্তেন্য মন দন্ত্যাত হৰ্ষিকা তীৰ হৰ্ষিকা ৰি তিৰি মন্ত্ৰী। যিবিলাক মতা মানুহৰ মন তিৰিতা মানুহৰ ওপৰত তাকে মন্ত্ৰী বোলে। বল্টু দেখোন বহুত জানা হৈছে। হয় ছাৰ, আগতকৈ অলপ জনা হৈছোঁ। এইবাৰ বল্টু এটা কবিতা আবৃত্তি কৰি শুনাই দিয়া বিহুবলীয়া ৰাইজক। ছাৰ মই কোনখন কবিতা আবৃত্তি কৰি শুনাম? তোমাৰ যি ভাল লাগে সেই শুনাই দিয়া। ছাৰ মই আজি এটা নতুন কবিতা আবৃত্তি কৰি শুনাম বুলি ভাবিছিলোঁ। কি কবিতা আবৃত্তি কৰি শুনাবা নতুন? ছাৰ আকাৰিকা নোহোৱাকৈ শংকৰদেৱে যে কবিতা লিখিছিল তেনেকুৱা এটা কবিতা আবৃত্তি কৰি শুনাম বুলি ভাবিছিলোঁ। বাহ, বঢ়িয়া কথা, তেনেহ'লে শুনাই দিয়া। মোহন মদ বটল ঠঙল ঠঙল ভঙল। তাৰ মানে হ'ল ছাৰ, তাৰ মানে হ'ল মোহনে মদৰ বটল ঠঙলে ঠঙলে ভাঙিল ছাৰ। কণ্টিনিউ। ৰমন মদ হজম কৰল বটল বটল। তাৰ মানে ৰমেনে মদ হজম কৰিলে বটলে বটলে। হজম কৰল বহত শয়ন ঘৰত। তাৰ মানে হজম কৰি বহি বিশ্ৰাম ল'লে ঘৰত। বাপ্পা ঐ, কি ডেঞ্জাৰ বস্তু ই। বম কৰল হলক হলক। ঐ তাৰ মানে কি? বমি কৰিলে হলকে হলকে। ধন্যবাদ বিহুবলীয়া ৰাইজ। বল্টু, এইবাৰ কোৱা বহু বচন কাক বোলে? যাৰ ঘৰত বহুত বাচন আছে তাকে বহু বচন বোলে। এইবাৰ কোৱা এটা কণীৰ দাম যদি 10 টকা হয় তেনেহ'লে 4টা কণীৰ দাম কিমান? কিহৰ কণী ছাৰ? মুৰ্গীৰ কণী নে হাঁহৰ কণী ছাৰ? মুৰ্গীৰ কণী। ছাৰ মুৰ্গীৰ কণীৰ দাম দেখোন 7 টকা কৰি। আপুনি 10 টকা কেনেকৈ ক'লে ছাৰ? 3 টকা বেছিকৈ ক'লে যে। ধৰি লোৱা এটা কণীৰ দাম 10 টকা, তেনেহ'লে 4টা কণীৰ দাম কিমান? ছাৰ লোকেল মুৰ্গীৰ কণী না ব্ৰইলাৰৰ কণী? লোকেল মুৰ্গীৰ কণী ধৰি লোৱা। এটা লোকেল মুৰ্গীৰ কণীৰ দাম 12 টকা ছাৰ। 2 টকা কোনে ভৰিব পকেটৰ পৰা? ডিজেলতকৈ ই দেখো আজি বহুত গুণ ওপৰত দি যাই আছে। সিহঁতে আজি মোৰহে ইণ্টাৰভিউ লৈ আছে। মই কথাটো তোমাক ধৰি ল'বহে কৈছোঁ। এটা কণীৰ দাম 10 টকা হ'লে 4টা কণীৰ দাম কিমান? এটা কণীৰ দাম 10 টকা হ'লে 4টা কণীৰ দাম 27 টকা হ'ব ছাৰ। মূৰ্খ, এটা কণীৰ দাম 10 টকা হ'লে 4টা কণীৰ দাম 40 টকা হ'ব। জানো ছাৰ, এটা কণীৰ দাম 10 টকা হ'লে 4টা কণীৰ দাম 40 টকা। মই আপোনাক এনেই টেষ্ট কৰিয়ে চালোঁ। অ' ছাৰ মুখখন বন্ধ কৰক, নহ'লে মুখৰ ভিতৰত মাখি সোমাই যাব। শ্ৰদ্ধাৰ কৌতুক প্ৰেমী ৰাইজ, আজিলৈ ইমানতে সামৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। আজিলৈ ইমানে।